কি হ'ল তাতে আপুনি যে কৈছে যে মোৰ 1 লাখ কি হয়তো নহয় নেকি মোৰ একাউণ্টত কাম কিমান সেইটো মই এতিয়া ভিডিঅ' বনাব লৈছোঁ তই দিবলৈ আহিছা আন্ধাৰ কৰি পোহৰতে অলপমান মোক দি দিয়াচোন বাটিত ল'বা দেখিছে এয়া ভাত খাব লৈছোঁ আপোনালোকে খোৱা বোৱা কৰিলেনে শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল আমি 3জনী হ'লে কি হ'ব অ'ত এজনী সেই ত'ত এজনী আৰু এইফালে মই হয় এইটো কি 12 কেনেকৈ 1,20,000 নহয় কিমান আছিলে ই দিয়াতহে বেছি নেকি হয়তো নহয় 1,20,000 আৰু কিমান কিমান আছে সেইটো চা এয়া ৰাতিপুৱাৰ পৰা খোৱা নাই বুজিছে এতিয়া কেইটা বাজিলে 1:30 বাজি গ'ল নেকি খাব লৈছোঁ আজি বনাইছিলোঁ গছৰ পৰা জাতিলাও ছিঙি আনিলোঁ তাৰপিছত জাতিলাও আলু বিলাহী নাই আৰু লগতে জাতিলাও বাকলি দেখাইছোঁ চাব এয়া হৈ গ'ল জাতিলাও আলু লগত আছে জাতিলাও বাকলি আলু লগত ধুনীয়াকৈ তেলত ফ্ৰাই তাৰ লগত আছে তিতা কেৰেলা সিজাইছোঁ নাই দিয়া তাৰপিছত ইয়াত আছে এইফালে কচু লগতে বেঙেনা এইফালে মোৰ পৰা কেৰেলা চুৰ কৰি আছে দেখিছেনে এয়া মই এটাও খোৱা নাই কিন্তু তাই নি আছে এইফালে ছোৱালী এইফালে ভণ্টি লগত মই দেখিছে নহয় ভাত সৰহ বুলি ভয় নাখাব দেই মইহে খাম কিন্তু দিনটো এবাৰে খাওঁ সেইকাৰণে ঠিকছে খাই লওঁ ক'ত মাছ আছিলে মাছ মই পেলাই দিলোঁ